নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই চেনেল গীতাঞ্জলি এনজয়মেণ্ট। আৰু আজি মহাৰুদ্ৰযজ্ঞৰ ছেকেণ্ড ডে। চ' আমি আহি আছোঁ মন্দিৰলৈকে। এতিয়া পানী তোলা কাৰ্যসূচী হ'ব, আপোনালোকক দেখুৱাই দিম। ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া বাজিছে 8টা। আমি যাব ওলাইছোঁ পানী তুলিবৰ কাৰণে। পানী তুলিব আৰু শিৱপুৰাণ লগত লৈ যাব। চ' পানী তুলিবৰ কাৰণে ঘৰত ল'বৰ কাৰণে ৰেডি দেই গাইজ চব। আৰু এইটো হৈছে যজ্ঞৰ মণ্ডপটো। আৰু চব ধুনীয়াকৈ পূজা কৰি আছে, পুৰোহিত আহিছে। আৰু এতিয়া পানী তুলিবৰ কাৰণে আমি ওলাই আহিছোঁ সকলো। এতিয়া আমি পুখুৰীলৈ পানী তুলিবলৈ যাম। পানী তোলাৰ লগতে আমাৰ যিখন শিৱপুৰাণ আছে, শিৱপুৰাণখনো অলপ প্ৰচেছন কৰিবৰ কাৰণে লৈ যাব। আৰু আমাৰ যিটো ৰাইজৰ পুখুৰী, সৰু জলজলি পুখুৰী, চ' তালৈকে পানী তুলিবৰ কাৰণে যাম। আৰু চাওক ইমান ধুনীয়াকৈ সকলো আয়তীসকল ওলাই আহিছে আৰু চবেই একেলগে যাব। আৰু এয়া পানী তুলিবৰ কাৰণে পূজা কৰি আছে। আৰু চব পুখুৰীটোত ইমান ধুনীয়াকৈ পদুম ফুলবিলাক ফুলি আছে নহয়, পুৰা চাৰু চেট। আৰু সকলোৱে পানী তুলিবৰ কাৰণে ৰেডি। তো মানুহ আৰু ধুনীয়াকৈ সকলোবোৰ ওলাই আহিছে পানী তুলিবৰ কাৰণে। চ' সকলো ৰেডি হৈ আছে, এতিয়া পানী তুলিব। আৰু যিহেতু আমি পানী তুলি আহিলোঁ, কিন্তু চবৰে মুখত হৰিনামে দেই, ময়ো কিন্তু কম চিঞৰা নাই। আৰু আমি পানী তুলি আহি বহি আছোঁ। এতিয়া নিউজ আহিছে, কিবা কিবি নিউজে কথা পাতি আছে। আৰু যজ্ঞ ষ্টাৰ্ট হৈ গৈছে, পূৰা হোম পুৰিবৰ কাৰণে ৰেডি। আৰু সকলো বহি আছে।
মানে এবাৰ ঘৰৰ পৰা আহোঁ বুলি ভাবিছোঁ মন্দিৰত হোম চোম পূৰা পুৰি আছে যজ্ঞ হৈ আছে আৰু মানুহ যিহে ভিৰ লাগিছে মণিকূটৰ ভিতৰত সেৱা কৰিব আমিতো ৰাতিপুৱাই গাড়ী লৈছোঁ আৰু এতিয়া এবাৰ ঘৰৰ পৰা আহোঁ দেই দেবায় দৈবকী নন্দন সুনন্দ কুপকুমার গোবিন্দয় নম 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 পঙ্কজ নেত্রয় পঙ্কজং গাই বাসুদেব চিত্রং কৃষ্ণং সনুরং মর্দমং দৈবকী হৃদয়ানন্দং বন্দে জগদ্গুরু হরি রাম রাম মূকং করোতি ওয়াসলং পঙ্গুং লঙ্ঘয়তি গিরিম যৎ